নমস্কাৰ দৰ্শকসকল, শৰৎ শইকীয়া ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আন এটা ভিডিঅ', পাণবাৰীত এক কাপ। আপোনালোকে দেখিছে, মই দেখাইছোঁ। খোলাৰ সময় পুৱা 8 বজাৰ পৰা সন্ধ্যা 8 বজালৈ, দেওবাৰে 1 বজাৰ পৰা 8 বজালৈ। আপোনালোকে দেখিছে, এক সুন্দৰ ব্যৱস্থা আছে, উন্নত মানৰ খাদ্য। পাণবাৰীতে আছে এই ৰেষ্টুৰেণ্টখন। আপোনালোকে আহিব আৰু জুতি ল'ব। মই আপোনালোকক ভিতৰৰ ফালে লৈ গৈছোঁ। এয়া গ্ৰাহক বহি আছে, মই দেখাইছোঁ। ভাইটি মুন্না। সোৱাদ ল'বলৈ আহিব পাৰে আপোনালোকে। পাণবাৰীত এক কাপ, উন্নত মানৰ খাদ্য মই দেখাইছোঁ। হয়, আৰু মুন্না এষাৰ ক'ব। ইয়াতে আপোনালোকে পুৰিটো খাব পাৰে, বহুত ধুনীয়া পুৰি দিয়ে আমাৰ এই খুৰাহঁতে। হয়, বিগ পুৰি, বহুত ধুনীয়া পুৰি, আপোনালোকৰ পেট ভৰি যাব। হয়, আৰু ইয়াতে বান মাছকা পায় আৰু বিভিন্ন ধৰণৰ আইটেম পায়। হয়, আপোনালোক আহক, আহি পেলাই এবাৰ ট্ৰাই কৰক। হয়। আৰু আগন্তুক এতিয়া আহি আছে আপোনাৰ দুৰ্গা পূজা। দুৰ্গা পূজাত সেইটো সুবিধা ল'ব পাৰে, নহয় জানো? দুৰ্গা পূজাত বিভিন্ন আইটেম ইয়াত ওলাব। হয়, ইডলি পিঠা আৰু ফাষ্টফুডৰ আইটেমো ওলাব। হয়, গতিকে সকলোকে মই আমন্ত্ৰণ জনাইছোঁ আমাৰ হয়। এই পাণবাৰী এক কাপ, হয়, সুন্দৰ। আৰু বিশেষকৈ মই এটা কথা কৈছোঁ মুন্না, ইমান সুন্দৰকৈ, ইমান চাফ চিকুণকৈ ৰখা হৈছে, ইমান উপযোগী। গতিকে মই পুনৰবাৰ গ্ৰাহকসকলক কৈছোঁ জ্ঞাতাৰ্থে যে আপোনালোকে আগন্তুক পূজা আহি আছে। পূজা বুলিয়ে নহয়, আপোনালোকে যেতিয়াই পাৰে ইয়াত এপাক সোমাব। আপোনালোকে পাণবাৰীত এক কাপ আপোনালোকে সোৱাদ ল'ব।